Hey guys, welcome to Study Assam. আপোনালোক সকলোকে মোৰ চেনেল ষ্টাডি আছামলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি মই এই ভিডিঅ'টোত যি মূলা বাঢ়ে তাৰ দুপাততে চিন এই বিষয়ে কিদৰে এটা ফকৰা যোজনা লিখিব লাগে সেই বিষয়ে আলোচনা কৰিম। এনেধৰণৰ প্ৰশ্নসমূহ HSLC এক্সামত আহিবলৈ দেখিবলৈ পোৱা যায়। সেইবাবেই মই এই ভিডিঅ'খন আপোনালোকৰ সুবিধাৰ বাবে লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'খন চাই ভাল পাব। আহক পলম নকৰাকৈ ভিডিঅ'খন আৰম্ভ কৰোঁ। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। অংকুৰিত হোৱা মূল পুলি এটা আগলৈ ভাল হ'বনে নহয় তাৰ চিন সৰুতেই পোৱা যায়। যি মূলা দুপতীয়াতেই লহপহকৈ বাঢ়ি আহিব আৰু যি মূলা কেৰুণীয়া হ'ব সি দুপতীয়াতেই মেমেৰা হ'ব। গতিকে ভাল বেয়াৰ চিন সৰুতেই পোৱা যায়। উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে যি শিশু শৈশৱতেই সজ হ'ব, সকলো কামতেই আগৰণুৱা হ'ব, তীক্ষ্ণ বুদ্ধিসম্পন্ন হ'ব, সি ভৱিষ্যত জীৱনতো আগৰণুৱা আৰু প্ৰতিভাৱান হ'বই। ইয়াৰ দ্বাৰা আমি এইটোৱে বুজিব পাৰোঁ যে সৰু ল'ৰা ছোৱালী সমাজত জন্মগ্ৰহণ কৰাৰ পৰাই যিদৰে সিহঁতে কথা বতৰা পাতে, আনৰ লগত ব্যৱহাৰ কৰে, সেয়ে দেখি আমি ক'ব পাৰোঁ যে সেই শিশুটোৱে ডাঙৰ হৈ কিনে এজন ভাল মানুহ হ'ব পাৰিবনে নোৱাৰে। যদি সৰুতেই এজন শিশু ভাল ব্যৱহাৰ কৰে তেন্তে সি নিশ্চয় ডাঙৰ হৈ ভাল মানুহ হ'ব। আৰু সৰুৰ পৰাই যদি শিশুৱে আনক সন্মান নকৰে, আনৰ লগত বেয়া ব্যৱহাৰ কৰে, তেন্তে আমি এই কথাৰ আভাস পাব পাৰোঁ যে শিশুটো ডাঙৰ হৈও এনেই থাকিব। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'খন চাই ভাল পাইছে। যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।